আমি ইলেকশনৰ আগৰ এটা আমাৰ কমিটমেণ্ট আছিলে কি সকলো সমষ্টিতে জনতা দৰবাৰ কৰা হ'ব। এতিয়া জনতা দৰবাৰ কৰাৰ আগতে আমি ভিলেজ এছেম্বলি ইয়াত পাতিছোঁ আৰু গাঁৱৰ যিটো গাঁৱৰ ৰাইজৰ লগত আলোচনা কৰা যিটো এইটো এছেম্বলি ইয়াত চৰকাৰ আৰু ৰাইজৰ লগত এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিব। বহুত সময়ত চৰকাৰৰ বহুত ভুল ধাৰণা থাকে কি পাব্লিকে বহুত কথা নাজানে, বহুত কথা তেখেতসকলে কোঅপাৰেট নকৰে আৰু বহুত সময়ত পাব্লিকৰো এইটো দেখি চৰকাৰে বহুত কথা নাজানে, চৰকাৰে আমাৰ নহয়। তো চৰকাৰটো পাব্লিকৰ কাৰণেই হয়। ভাৰতৰ গণতান্ত্ৰিক ছিষ্টেমত যোৱা ৭৫ বছৰত ৰাইজে প্ৰত্যেকটো 5 বছৰৰ মূৰে মূৰে ইলেকশ্যনত ভোট দিছে আৰু চৰকাৰ বনাইছে। তাৰ পিছত চৰকাৰ আৰু ৰাইজৰ মাজত যিটো গেপ হৈ যায়, এই গেপৰ কাৰণে আমাৰ উন্নয়ন প্ৰক্ৰিয়াত যথেষ্ট ক্ষতি হয় আৰু ইয়াৰ মাজত মধ্যভোগীসকলে চৰকাৰ আৰু পাব্লিকৰ মাজত যিসকল থাকে সেইসকলেহে ভোগ কৰে, সেইসকলেহে এনজয় কৰে। তো সেইকাৰণে চৰকাৰখন ডাইৰেক্ট পাব্লিকৰ ওচৰত লৈ যাবৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। আজি আপোনালোকে শুনিবলৈ পাইছে এই হৰণীয়াগুৰি অঞ্চলত মহিলাসকলে ঠেলা চলাই খায়। ইয়াত পানী খাবলৈ বহুত অসুবিধা হৈ আছে, ইয়াত বানপানী হয়, ইয়াত ৰাস্তা ঘাট নাই, ইয়াত স্কুলবিলাকত যথেষ্ট সমস্যা আছে। এই কথাবিলাক যদি আমি নিজে আহি পেলাই যদি গাঁৱত এনেকুৱা ৰাইজৰ লগত ভাৱ বিনিময় নকৰোঁ, সেইটো কেতিয়াও এই কথাবিলাক মানে নাজানিব। আৰু সেইকাৰণে আজি ডেভেলপমেণ্ট ইণ্ডেক্সটো চালে যিটো SDG এটা ইণ্ডেক্স ওলাইছে, তাত আমাৰ অঞ্চলবিলাক বহুত ক্ষেত্ৰত পিছ পৰি আছে। তো যোৱা 17 বছৰত যিখন চৰকাৰ আছিলে এই চৰকাৰক ৰাইজে তেনেকুৱা পোৱা নাছিলে আৰু এতিয়া আজি আপোনালোকে দেখিছে সকলো EM ইয়াত আহিছে, অফিচাৰসকলক লৈ আহিছোঁ আৰু অফিচাৰসকলে এতিয়া ডাইৰেক্ট কথাখিনি জনাৰ পিছত EMসকলে ডাইৰেক্ট কথাখিনি জনাৰ পিছত এতিয়া নিজে নিজে তেখেতসকলে পদক্ষেপটো ল'ব লাগিব। আৰু চৰকাৰী পুঁজিবিলাক আজি আমাৰ তাত আহে, এই পুঁজিবিলাক আঁচনিৰ অভাৱত বা আঁচনি তৈয়াৰ নকৰাৰ কাৰণে এই পুঁজিবিলাকক কেতিয়াবা আননেচেচাৰী কিছুমান স্কিমত মিছ ইউজ কৰা হয়। তো সেইকাৰণে ৰাইজৰ ইমান নিড আছে, ৰাইজৰ ইমান সমস্যা আছে, এই সমস্যাবিলাক আজি সমাধান কৰাৰ কাৰণে এই পুঁজিবিলাক যদি ইয়াত প্ৰদান কৰা হয় যথেষ্ট উন্নয়ন হ'ব। ইয়াত মহিলাসকলে কৈছে যে আমি যি কাম কৰিবলৈ দিয়ে সেইটোকে কৰিবলৈ ৰাজি আছোঁ, কিন্তু আজি চৰকাৰৰ তৰফৰ পৰা ৰজাঘৰীয়াৰ পৰা যদি কোনো অফিচাৰ কোনো বিষয়া আহি যদি ৰাইজৰ লগত ভাৱ বিনিময় কৰি আপোনালোকে কি কৰিব বিচাৰিছে ৰাইজক যদি সহায় নকৰে, তেতিয়াহ'লে আমাৰ ৰুৰেল অঞ্চলটো সদায় গৰীবৰ পৰা গৰীব হৈ যাব আৰু টাউন অঞ্চলত মানুহবিলাকে ধনী হৈ যাব। এই ব্যৱধানটো আমাৰ কাৰণে দেশৰ উন্নয়নত বহুত ক্ষতি কৰিব। সেইকাৰণে মহান ব্যক্তিসকলে কৈছে যে আমাৰ জাতিৰ পিতাও কৈছে যে ভাৰতৰ যিটো আত্মা সেইটো গাঁৱত আছে। যদি গাঁৱত আমাৰ আত্মাটো আছে, গাঁওখন আমি ঠিক কৰিব লাগিব আৰু গাঁওখন ঠিক কৰিব নোৱাৰা নহয়। গাঁৱত মানুহবিলাকে সুন্দৰকৈ জীৱন যাপন কৰে, তেখেতসকলক আমাৰ মিনিমাম নিডখিনি যদি আমি প্ৰভাইড কৰিব পাৰোঁ, তেনেহ'লে গাঁৱৰ জীৱনটো ইমানেই সুন্দৰ, ইমান হাইজেনিক, ইমানে ভাল, এইটো ইক' ফ্ৰেণ্ডলি আৰু এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি, সেইটোহে আচল আমাৰ পৰিৱেশটো মানৱ জাতিটো জীয়াই থকাৰ কাৰণে পৰিৱেশটো প্ৰদান কৰিব। गिबियावनो बिटिआरनि मानगोनां चिफ प्रमद बर' बिथांखौ आं साबायखर बावदों। मानोना बिटिआर सरकारनिफ्राय सेथि खेबनि थाखाय दिनै भिलेज काउन्सिल जे एसेम्बलि बेवहाय हरिनागुरियाव लाफैदों, बिनि थाखाय आं साबायखर बावदों। दिनै हरिनागुरिजों लोगोसे खाथि खालानि VCDC गुबुन गामिफोरनिफ्राय बेवहाय थुबुर जाफैदों, गावबुराफोर फैदों, गामिनि सेक्रेटारिफोर फैदों, सेल्फ हेल्प ग्रुपनि फैदों, NGOफोरनि दैदेनगिरिफोर फैदों, गुबुन फसंथानफोरनि बिबानगिरिफोर फैदों, रायजो राजाफोर नुजाफैदों आरो बयखौबो बेवहाय बुंनो थाखाय खाबु होनाय जादों। मबे गामियाव मा जेंना दङ बे जेंनाफोरनि बागै बेवहाय बुंहोदों। मानोना मानगोनां बिटिआरनि चिफ प्रमद बर'जों लोगोसे बेवहाय डिपुटि चिफ दङमोन आरो गोबां EMफोर बेवहाय दङमोन, प्रिन्सिपाल सेक्रेटारि, बिथांजों लोगोसे गोबां सेक्रेटारिफोर आरो मावख'गिरिफोर बेवहाय दङमोन गुबुन डिपार्टमेन्टनि। बेनिखायनो जायफ्रा जेरैबायदि जेंनाफोरनि सायाव बुंदों बेफोरखौ बेवहाय सरकारि भाबै बेवहाय नट खालामनानै लानाय जादों, जाहाथे फैबाय थानाय समाव बे ओनसोलनि जेंनाफोरखौ सुस्रांनो हायो। गाहायै बे ओनसोलाव लामा दालांनि
जेंना दङ माखासे गोग्लैसोनानै थानाय गामिफोर दङ बिथांमोननि हान्था मेलानि जेंनाखौ बिथांमोना बुंदों बे ओनसोलनि हा हुआ पाट्टा जायाखै बे ओनसोलाव बर' राभा आरो गरखाफोर दङ गोबां बर' राभाफ्राबो दाबो हानि पाट्टा मोनाखै बेनि सोमोन्दै बिथांमोना बुंदों बायदि रोखोमनि जे जेंनाफोरखौ बुंदों बे जेंनाफोरखौ थाबैनो गावबा गाव माने डिपार्टमेन्टनि इएमफ्रा आरो बिथांमोना मावफुंना होगोन होननानै बेयाव बुंनाय जादों गोग्गो लोंग्रा दैनि बाथ्राखौ बुंदों जेजेएमनि गेजेरजों बे ओनसोलाव जाहाथे थाबैनो गोग्गो लोंग्रा दैनि बाहायनो हायो बिनि थाखाय बिथांमोना बुंलांदों बेनिखायनो आङो मिजिंथिदों खुब खम समनि गेजेराव बे ओनसोलनि जेंनाफ्रा सुस्रांजागोन मानोना दिनै जेरैबायदि बेवहाय भिलेज काउन्सिल एसेम्ब्लिखौ खालामफैदों बिनि रिजाल्टआबो थाब मोनगोन होननानै आं मिजिंथिदों आरो बेनिखायनो आङो सरकारखौ आङो साबायखर बावदों।